হেল্ল' দোস্ত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল SKG নিউজলৈ। আৰু আজি আমি কথা পাতিবলৈ লৈছোঁ কি অসমৰ কোনটো চেনেলে বৰ্তমান সময়ত মানে আজি 6 লাখ ছাবস্ক্ৰাইবাৰ হিট কৰিছে। তো সেই চেনেলটো হৈছে এটা নিউজ চেনেল। চেনেলটোৰ নাম হৈছে প্ৰতিদিন টাইমে আজি তাৰিখত 6 লাখ ছাবস্ক্ৰাইবাৰ হিট কৰিবলৈ সক্ষম হৈছে। আৰু এই চেনেলটো সকলোবোৰ চেনেলতকৈ আগত আছে আৰু আগতে 6 লাখ ছাবস্ক্ৰাইবাৰ হিট কৰিবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় প্ৰতিদিন টাইম চেনেলটো টিভিত চায়, কিন্তু ইউটিউবতো তেওঁলোকৰ এটা চেনেল আছে আৰু সেই চেনেলটোৱে আজি 6 লাখ ছাবস্ক্ৰাইবাৰ হিট কৰিবলৈ সক্ষম হৈছে। আমি জানো যে প্ৰতিদিন টাইম চেনেলটো কোনো ইউটিউব ক্ৰিয়েটৰ বা ইণ্ডিভিজুৱেল ইউটিউব চেনেল নহয়, হ'লেও অসমীয়া জেগাত 6 লাখ ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰাটো বহুত এটা ডাঙৰ বন্ধুসকল। আপোনালোকে যিহেতু খবৰ গম পালেই, খবৰটো মানে আজি বিষয়টো কি আছিল, হ'লেও আমি আৰু এটা কথা জানি লওঁ যে কোনবোৰ নিউজ চেনেল কি স্থানত আছে ইউটিউবত। গতিকে ব'লক জানি লওঁ স্থান কি। প্ৰথম স্থানত আছে প্ৰতিদিন টাইম 6 লাখ ছাবস্ক্ৰাইবাৰৰ ওপৰত। নিউজ লাইভ বৰ্তমান দ্বিতীয় স্থানত আছে আৰু নিউজ লাইভৰ ছাবস্ক্ৰাইবাৰ হ'ল 4 লাখৰ ওপৰত। নিউজ লাইভেও অতি শীঘ্ৰে 5 লাখ ছাবস্ক্ৰাইবাৰ হিট কৰিব। বন্ধুসকল তৃতীয় স্থানত আছে DY365। DY365এও 4 লাখ ছাবস্ক্ৰাইবাৰৰ ওপৰত হিট কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল চতুৰ্থ স্থানত আছে প্ৰাগ নিউজে 3 লাখ ছাবস্ক্ৰাইবাৰৰ ওপৰত হিট কৰিবলৈ সক্ষম হৈছে। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল SKG নিউজক ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিয়ক, যাতে আপোনালোকে আমি ভিডিঅ' আপলোড কৰিলে সকলোতকৈ প্ৰথমতে চাব পাৰে। আৰু আপোনাৰ হাততো যদি এনেকুৱা ধৰণৰ নিউজ থাকে ইউটিউবৰ বিষয়ে বা ছ'চিয়েল মিডিয়াৰ বিষয়ে, তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব। আমি সেই নিউজসমূহ আমাৰ ভিডিঅ'ত উল্লেখ কৰিম আৰু আপোনালোকক ক্ৰেডিটো দি দিম, বা আপোনালোকৰ চেনেল বা যিয়ে নাথাকক আমি তাৰ লিংক আমাৰ চেনেলৰ ডিছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকৰ ক্ৰেডিট আমি উল্লেখ কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।